এসময়ত এখন সৰু গাঁৱত দুটা ভাই থাকিছিল, কণ আৰু মন। কণ আছিল বহুত চঞ্চল আৰু হাঁহিখুচি ল'ৰা। মন আছিল শান্ত, বুদ্ধিমান আৰু দয়ালু। দুয়ো ভাই একেলগে খেলিছিল, মাছ ধৰিছিল আৰু জংঘললৈ ফল-মূল আনিবলৈ গৈছিল। এদিন গাঁৱৰ ওচৰৰ ডাঙৰ জংঘলখনত এটা আশ্চৰ্য ঘটনা ঘটিল। গাঁওবাসী ক'লে, জংঘলৰ মাজত এটা যাদুকৰী গছ আছে। যিয়ে সত্য হৃদয়েৰে কিবা বিচাৰে তাৰ ইচ্ছা পূৰণ হয়। কণ লগে লগে উত্তেজিত হৈ ক'লে, চল মন, আমি বহুত ধন বিচাৰিম। কিন্তু মন হাঁহি ক'লে, ধন নহয় কণ, যদি আমি গাঁৱৰ মানুহৰ ভালৰ বাবে কিবা বিচাৰোঁ। দুয়ো ভাই জংঘললৈ গ'ল। দীঘল বাট, চৰাইৰ গান, পাতৰ শব্দ, জোনাকী পোহৰ। শেষত তেওঁলোকে সেই যাদুকৰী গছটো দেখিলে। গছটোৰ পাতবোৰ সোণালী ৰঙৰ আৰু গছটোৰ পৰা মিঠা পোহৰ ওলাই আছিল। গছটোৱে মাত দিলে, কণ আৰু মন, তোমালোকে কি বিচাৰা? কণ তৎক্ষণাৎ ক'লে, মোক বহুত টকা লাগে, ডাঙৰ ঘৰ লাগে। মন অলপ ভাবি ক'লে, আমাৰ গাঁৱত পানীৰ অভাৱ, খেতি শুকাই যায়, মানুহে কষ্ট পায়, গাঁওখন সদায় সুখী হওক। গছটো হঠাৎ উজ্জ্বল হৈ উঠিল। আকাশত ডাৱৰ গোট খালে আৰু বৰষুণ নামিল। নদী পানীৰে ভৰি গ'ল, খেতি সেউজীয়া হৈ উঠিল, গাঁওবাসী সুখী হৈ পৰিল। কণ দুখ পাই ক'লে, মই কেৱল নিজৰ কথা ভাবিলোঁ, কিন্তু তই সকলোৰে ভাল চিন্তা কৰিলি। মন হাঁহি ক'লে, সত্যিকাৰ সুখ নিজৰ বাবে নহয়, সকলোৰে হাঁহিত থাকে। সেইদিনৰ পৰা কণো সলনি হৈ গ'ল। দুয়ো ভাইয়ে গাঁওবাসীক সহায় কৰিবলৈ আৰম্ভ কৰিলে আৰু গাঁওখন হৈ পৰিল সুখ শান্তিৰ গাঁও।